হয় আজি আমি পোষ্ট গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট টিচাৰ আণ্ডাৰ Btr গভৰ্ণমেণ্টৰ আণ্ডাৰত আজি এপইণ্টমেণ্ট দিছে গতিকে ভাল লাগিছে ইমান দিনৰ আশা নৱেম্বৰৰ 24 তাৰিখে আমাৰ এক্সাম হৈছিলে তাৰ পাছত যোৱাকালি ৰিজাল্টটো হ'ল গতিকে আজি এপইণ্টমেণ্টটো ল'ব আহিছোঁ গতিকে ভাল লাগিছে এতিয়ালৈকে ঠিকে পাইছোঁ আমাৰ যিহেতু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি আশা আছিল এখন চৰকাৰৰ ওপৰত কাৰণ গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বহুত ল'ৰা ছোৱালীৰ আছে গতিকে সেইখিনি সুবিধা যে আমাক দিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰমদ বৰ'খ ছাৰ লগতে গোটেই Btr গভৰ্ণমেণ্ট হয় আজি আমি পোষ্ট গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট টিচাৰ আণ্ডাৰ Btr গভৰ্ণমেণ্টৰ আণ্ডাৰত আজি এপইণ্টমেণ্ট দিছে গতিকে ভাল লাগিছে ইমান দিনৰ আশা নৱেম্বৰৰ 24 তাৰিখে আমাৰ এক্সাম হৈছিলে তাৰ পাছত যোৱাকালি ৰিজাল্টটো হ'ল গতিকে আজি এপইণ্টমেণ্টটো ল'ব আহিছোঁ গতিকে ভাল লাগিছে এতিয়ালৈকে ঠিকে পাইছোঁ আমাৰ যিহেতু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি আশা আছিল এখন চৰকাৰৰ ওপৰত কাৰণ গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বহুত ল'ৰা ছোৱালীৰ আছে গতিকে সেইখিনি সুবিধা যে আমাক দিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰমদ বৰ'খ ছাৰ লগতে গোটেই Btr গভৰ্ণমেণ্ট হয় আজি আমি পোষ্ট গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট টিচাৰ আণ্ডাৰ Btr গভৰ্ণমেণ্টৰ আণ্ডাৰত আজি এপইণ্টমেণ্ট দিছে গতিকে ভাল লাগিছে ইমান দিনৰ আশা নৱেম্বৰৰ 24 তাৰিখে আমাৰ এক্সাম হৈছিলে তাৰ পাছত যোৱাকালি ৰিজাল্টটো হ'ল গতিকে আজি এপইণ্টমেণ্টটো ল'ব আহিছোঁ গতিকে ভাল লাগিছে এতিয়ালৈকে ঠিকে পাইছোঁ আমাৰ যিহেতু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি আশা আছিল এখন চৰকাৰৰ ওপৰত কাৰণ গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বহুত ল'ৰা ছোৱালীৰ আছে গতিকে সেইখিনি সুবিধা যে আমাক দিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰমদ বৰ'খ ছাৰ লগতে গোটেই Btr গভৰ্ণমেণ্ট হয় আজি আমি পোষ্ট গ্ৰেজুৱেট এণ্ড গ্ৰেজুৱেট টিচাৰ আণ্ডাৰ Btr গভৰ্ণমেণ্টৰ আণ্ডাৰত আজি এপইণ্টমেণ্ট দিছে গতিকে ভাল লাগিছে ইমান দিনৰ আশা নৱেম্বৰৰ 24 তাৰিখে আমাৰ এক্সাম হৈছিলে তাৰ পাছত যোৱাকালি ৰিজাল্টটো হ'ল গতিকে আজি এপইণ্টমেণ্টটো ল'ব আহিছোঁ গতিকে ভাল লাগিছে এতিয়ালৈকে ঠিকে পাইছোঁ আমাৰ যিহেতু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি আশা আছিল এখন চৰকাৰৰ ওপৰত কাৰণ গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বা পোষ্ট গ্ৰেজুৱেট টিচাৰ হোৱাৰ সপোন বহুত ল'ৰা ছোৱালীৰ আছে গতিকে সেইখিনি সুবিধা যে আমাক দিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ৰমদ বৰ'খ ছাৰ লগতে গোটেই Btr গভৰ্ণমেণ্ট